गांनै गोनांथार बिलनि लेखा गोमानायनि दायनिगिरिया मावख'नि मावख'गिरिफोरनिनो गोरोन्थि। अफिसर मानुनि भुल मैं मानि लैसो। खामानि मावग्रा थासेयावबो मावख'निफ्राय बिलनि लेखा गांनै बोरै गोमानो हाखो? दुटा एमबि तात बहुत मिसप्लेस হৈছে আমি বিচাৰি পোৱা নাই। सोमोनांथाव बाथ्रा, मावख'निफ्राय 835 आरो 899 नाम्बारनि गांनै गोनांथार बिलनि लेखाया गोमानानै दं। बे जाथायखौ खौरां मोननानै खौरां लायनो थांनायाव खौरांगिरिखौ खौरां लानो थाखाय बादा खालामो मावखुलियाव खामानि मावग्रा सानैसो सुबुङा। तामुलपुर जिल्ला मावफुं दोरोंगिरि मावख' सुख्लाय बोखाव दै होनाय गरेस्वराव गोनांथार बिलनि लेखा गोमानानै थानायनि थाखाय साथाम थिकादारनि बिल होनो हायाखै। खामानि मावनायनि उनावबो खामानि मावग्राफोरखौ बिलनि लेखा बिलाइखौ नागिरनो थाखाय सम थिखानानै होसेयावबो नागिरनानै होनो हायैनि जाहोनाव मावफुं दोरोंगिरिनि मावख' सुख्लाय बोखाव दै होनायनि एग्जिकिउटिभ इन्जिनियार बिथाङा गरेस्वर पुलिस बिफाननो गांसे लेखा बिलाइनि गेजेरजों फोरमायहरो। मावख'नि खामानि मावग्राफोरा बेबायदि बिलनि लेखा खोमानानै दोननायनि थाखायनो थिकादारा दिनैसिम बिल मोननो हायाखै। मा जाहोननि थाखाय गोनांथार गांनै बिलनि लेखा बिलाइया गोमानानै थाखो, बे बाथ्राया साननो गोनां जानानै फैदों। জইন কৰিছোঁ 1.5 মাহ হৈছে। আমাৰ এজন কণ্ট্ৰেক্টৰ আহি পেলাই মোক ক'লে যে এনেকুৱা ছাৰ মোৰ ডিমাণ্ড দিবলগীয়া আছিল, স্কিমৰ কাম কৰিছোঁ, ডিমাণ্ড দিব লাগে। তাৰপিছত মই বোলো ইমান দিনলৈকে ডিমাণ্ড দিয়া হোৱা নাই। তেতিয়া তেওঁ ক'লে কি ছাৰ এমবি হেৰাইছে। প্ৰথম মই তেওঁৰ পৰা গম পালোঁ। তাৰপিছত মই এনকুৱাৰী কৰিলোঁ, কৰি পেলাই মানে ক'ত হেৰাল কি হাল চাব দিলোঁ। ফাইল নহয়, এমবি বুলি কয়, মেজাৰমেণ্ট বুক বুলি কয়, য'ত আমাৰ এছ'জনে কামবিলাক মেজাৰমেণ্ট কৰি বিল জমা দিয়ে। এতিয়া বস্তুটো এনেকুৱা, এছ'জনে বিলখন বনাই এমবিৰ লগত একেলগে আহি চাব ডিভিজনৰ পৰা আনি আমাৰ ডিভিজনৰ হেড এছিষ্টেণ্টক জমা দিয়ে। হেড এছিষ্টেণ্টৰ পৰা বস্তুটো যায় আমাৰ টেকনিকেল ব্ৰাঞ্চ বুলি ব্ৰাঞ্চ আছে, তাত যায় বিলখন চেক কৰিবৰ কাৰণে। তাত বিলখন চেক হোৱাৰ পিছত এমবি লগত বিল গোটেইখিনি বস্তু একাউণ্টছ ব্ৰাঞ্চত যায় ডিমাণ্ড চিমাণ্ড বনাবৰ কাৰণে। আচ্ছা, সেই প্ৰচেছটোত ক'ৰবাত মানে বিলখন পাইছোঁ আমি, এই এমবি 4টা এমবি আছিল আৰু 2টা এছএমবি আছিল, বিল আছিল, গোটেইখিনি বস্তু পাইছোঁ, খালি 2টা এমবি তাত ক'ৰবাত মিছপ্লেচ হৈছে, আমি বিচাৰি পোৱা নাই। মানে কি, এইটো যোৱা বছৰৰ ছেপ্টেম্বৰ মাহতেই জমা দিছিল। মই আহি পেলাই লগে লগে মই গোটেই আকৌ বিচাৰিব দিলোঁ, চব বিচাৰি পোৱা নাই। বা কনচাৰ্ণ মই বস্তুটো ক'ত মুভমেণ্ট হ'ল গোটেইখিনি চালোঁ, বহুত দিন বিচাৰিলোঁ, প্লাছ আকৌ সিহঁতক বাৰে বাৰে বিচাৰিলোঁ, নোপোৱাৰ ফলত এনেকুৱা এটা অসুবিধাত পৰিছোঁ। এতিয়া কণ্ট্ৰেক্টৰজনক মই ডিমাণ্ডটো দিব নোৱাৰোঁ। সেইকাৰণে মই বস্তুটো আমি পুলিচক জনাইছোঁ, যাতে মই সেইটোৱেই ক'লোঁতো। এতিয়া অফিচত ধৰক বহুত একেলগে এমবি দিছিল, এছএমবি দিছিল, বেলেগ বেলেগ বস্তু দিছিল, তাৰে মাজত 2টা বস্তু নাই, বাকীখিনি আছে। এইখিনি কথাটো মই অহাৰ আগৰ পৰা, এতিয়া যেনেকৈ যে পেপাৰ যে লিখিছে যে আমাৰ কি অৰাজকতা বুলি কথা হোৱা নাই। মানে মই অহাৰ পিছতো মোক এতিয়া ষ্ট্ৰীমলাইন কৰি দিছোঁ, ক'ত কেনেকৈ এমবি যাব, কেনেকৈ যাব, মই অহাৰ পিছত কৰিছোঁ। কিন্তু এইটো ঘটনা মই অহাৰ আগৰ পৰা চলি আছিল, আগতেই নাই বস্তুটো মানে আমাৰ অফিচত। গতিকে অফিচৰ পৰা বস্তু হেৰুৱাটোতো ভাল কথা নহয়, এইটো মই চবেই ক'ব। কিন্তু এটা বস্তুটো হেৰুৱা বুলি কিমান দিন হ'ল? ছেপ্টেম্বৰৰ পৰাই বিচাৰি আছে, কিন্তু মই জইন কৰিছোঁ ডিচেম্বৰত। এইটো মই অহাৰ আগৰ পৰাই বস্তুটো মানে মিচিং হৈ আছে। নাম্বাৰ ফাইল নহয়, এমবি নাম্বাৰ। সেই এমবি নাম্বাৰত আছে 835 আৰু 895 2টা নাম দিয়ে। কিমান লাখ টকাৰ আছে? সেইটো একজেক্টলি মই বিলখন চোৱা নাই, ক'ব নোৱাৰিম। নাই, তাকেইতো এতিয়া বিল দিয়া হোৱা নাই না, সেইকাৰণে সেইটো নোহোৱাকৈ ডিমাণ্ডটো দিব পৰা নাই আমি। এতিয়া হায়াৰ অথৰিটিলৈ মই লিখিম যে আমাৰ বস্তুটো ইয়াত মিচিং হৈছে, আমি বিচাৰি পোৱা নাই, আৰু ঠিক তেনেকৈ আমি পুলিচতো জনাইছোঁ। গতিকে আমি এতিয়া নেক্সট ষ্টেপ কি লৈ পেলাই মানে কণ্ট্ৰেক্টৰজনৰ ডিমাণ্ডটো দিম, হায়াৰ অথৰিটিলৈ চিঠি লিখিম, তাৰপিছত আমাক যি ধৰণে ইনষ্ট্ৰাকশ্যন দিয়ে আমি সেইমতে আগবাঢ়িম। কৰ্মচাৰীবিলাক ভালকৈ যিটো নেকি নথকাৰ কাৰণে এনেকুৱা হৈ গৈছে নেকি? এতিয়া কৰ্মচাৰী এতিয়া মই দুখটো কাৰ ওপৰত একজেক্টলি মানে তেনেকৈ দিব নোৱাৰিম। মানে এতিয়া কোনে কাৰ ফলত কি হ'ল, মানে বস্তুটো মুভমেণ্ট হয়, এখন টেবুলৰ পৰা এখন টেবুলত যায়, ইয়াৰ পৰা ইয়াত যায়, মুভমেণ্টত ক'ৰবাত ক'ৰবাত মানে মিছপ্লেচ হৈ ক'ৰবাত ফাইলত কিছু সোমাই থাকিব পাৰে। সেইকাৰণে মই যে বস্তুটো অফিচৰ পৰা হেৰাই গৈছে বুলি ভবা নাই, ক'ৰবাত ধৰক মানে সোমাই আছে, আমাৰ মানুহে বিচাৰি পোৱা নাই। উলিয়াব আমাৰতো মুভমেণ্টটো ধৰক প্ৰথমতে বৰবাবুক দিলে জমা, তাৰপিছত বৰবাবুক আমাৰ টিচিক দিব, টিচি আকৌ বিলখন চেক কৰি আমাৰ ইঞ্জিনিয়াৰ চেক কৰিব, তাৰপিছত বস্তুখিনি যাব হেৰিলে আমাৰ একাউণ্টছ ব্ৰাঞ্চলৈ। এই 3টা ব্ৰাঞ্চতে যায়, জেনেৰেল ব্ৰাঞ্চ, টেকনিকেল ব্ৰাঞ্চ আৰু একাউণ্টছ ব্ৰাঞ্চলৈ। গতিকে এতিয়া আমাৰ অফিচ ৰেকৰ্ড মানে জেনেৰেল ব্ৰাঞ্চৰ পৰা টেকনিকেল ব্ৰাঞ্চত দিছিল বস্তুবিলাক, টেকনিকেল ব্ৰাঞ্চৰ পৰাও হেৰিলৈ গৈছিল, একাউণ্টছ ব্ৰাঞ্চলৈ গৈছিল। যাওঁতে এতিয়া যিটো মই আমাৰ ডিভিজনেল ৰেজিষ্টাৰ যিটো মানে হেৰি থাকে না, আমাৰ মুভমেণ্ট থাকে, তাত গৈ তেওঁলোকে ৰিচিভ কৰিছে, এই অকল হেৰিটোহে ৰিচিভ কৰিছে, কি বুলি কয়, বিল ৰিচিভ কৰিছে, এছএমবি ৰিচিভ কৰিছে, কিন্তু এমবিটো ৰিচিভ কৰিব পৰা নাই। তাৰমানে সেইখিনিতে বস্তুটো মানে ক'ৰবাত মিছপ্লেচ হৈছে।
এতিয়া কি ব্যৱস্থা ল'ব এইটোৰ ওপৰত? মই তাকেই ক'লোঁ এতিয়া মইতো প্ৰথম দায়িত্ব হ'ল মোৰ বস্তু হেৰাইছে অফিচৰ বস্তু আছে মই পুলিচক জনাব লাগে মই বস্তু জনালোঁ নেক্সট মই এই গোটেইখিনি বস্তু আৰু মই অলপ বিচাৰি 4-5 দিন বিচাৰিব দিম বিচাৰি পেলাই আকৌ নাপালে গোটেইখিনি বস্তু লৈ মই মোৰ হায়াৰ অথৰিটিলৈ চিঠি লিখিম যে এই হৈছে কণ্ট্ৰেক্টৰজনৰ কামখিনি শেষ হৈছে কণ্ট্ৰেক্টৰজনৰ ডিমাণ্ড দিবৰ কাৰণে মোৰ অসুবিধা হৈছে এতিয়া মোৰ মানে ইনষ্ট্ৰাকশ্যন লাগে মই কি কেনেকৈ আগবাঢ়িম নে একশ্যন মানে কি মানে অফিচত আহিছে ঠিকাদাৰ ভুল নাই আমাৰ অফিচৰ মানুহৰে ভুল মই মানি লৈছোঁ কিন্তু এতিয়া বস্তুটো ডিটেক্ট কৰিব পৰা নাই মানে কাৰ একজেক্টলি কাৰ কাষ্টডিৰ পৰা হেৰাইছে সেইটো ডিটেকশ্যন হোৱা নাই কিন্তু বস্তুটো হেৰুৱা হৈছে মানে কি ক'ৰবাত মিছপ্লেচ ক'ৰবাত সোমাই আছে মই সেইটোৱে ভাবোঁ আৰু মই আৰু বিচাৰিম আৰু ইণ্ডিপেণ্ডেণ্ট মই পুলিচক খবৰ দিছোঁ আৰু প্লাছ আমাৰ চিঠি ওপৰ হায়াৰ অথৰিটিলৈ মই চিঠি লিখিম যে এনেকৈ মোৰ মানে মই কি কৰিম ইনষ্ট্ৰাকশ্যন লাগে তাৰপিছত মই আগবাঢ়িম আৰু কণ্ট্ৰেক্টৰটো কাম কৰিছে পইচা পাবই লাগিব ডিমাণ্ড যাবই লাগিব কিন্তু যাবলৈ হ'লে MB নোহোৱাকৈ মই ডিমাণ্ডটো মই পঠাব নোৱাৰিম গতিকে মই পঠাব নোৱাৰিলে কণ্ট্ৰেক্টৰ চাফাৰ কৰিব আৰু চাফাৰ কণ্ট্ৰেক্টৰ মোক ধৰিব ছাৰ মোক ডিমাণ্ড দিয়ক মই কৈছোঁ মই MB নোহোৱাকৈ ডিমাণ্ড দিব নোৱাৰোঁ সেই গোটেই কথাখিনি লিখি পেলাই মই হেৰি হায়াৰ অথৰিটিলৈ চিঠি লিখিম তাৰপৰা মই যি ইনষ্ট্ৰাকশ্যন দিয়ে সেইমতে আগবাঢ়িম দুখন বিল আছিল এটা কাম এটা স্কিমৰে দুখন বিল আছিল 4খন বিল আছিল 2খনৰ বস্তু পাইছোঁ 2খনৰ নাই পোৱা মানে বিলখনৰ লগত বিলখন পাইছোঁ SMB বিলাক বস্তু সেইখিনি পাইছোঁ এই MB দুটা নাই MB SMB বিল 3টা বস্তু থাকে একেলগে জমা দিয়ে সেইটোৱে আৰু এতিয়া এনকুৱাৰীটো মইতো মানে তেনেকুৱা এনকুৱাৰী কৰিব মই অফিচিয়েল সেই মুভমেণ্টৰ ওপৰত বেছ কৰিয়ে কৈছোঁ তেনেকুৱাতো হ'ব অফিচৰ মানুহবিলাকতো কেতিয়াও মানে এনেকুৱা কৰিব নালাগে মই ভাবোঁ কাৰণ মই এইটো নতুনকৈ আহিছোঁ মই মানুহবিলাকৰ হেৰিও নাজানো ভালকৈ মানে ধৰক আপোনালোকে যিটো কৈছে কোনো মানুহৰ কিবা থাকিব পাৰে বুলি সেইটো মই একো মানে মই হ'ব বুলি নাভাবোঁ যদি তেনেকুৱা মানুহ কিবা আছেতো মই নাজানো যেটো নেকি আপনি মিসিং হৈছে বুলি কৈছে আপোনালোকৰ যে বহুতকেইটা কৰ্মচাৰী আছে কৰ্মচাৰী থাকাতে কেনেকুৱা মিসিং হ'ব পাৰে তাকেইতো ক'লোঁ আপোনাক গোটেই কথাটো মুভমেণ্টটো ক'লোঁ ইয়াৰ পৰা ইয়াত যায় তাৰপৰা ইয়াত যায় তাৰ মাজতে ক'ত তেতিয়া হেৰি হ'লতো মইতো কেনেকৈ ক'ম এতিয়া মানে কাৰ হাতৰ পৰা বস্তুটো মানে হেৰি হ'ল আপোনালোকৰ কৰ্মচাৰীবিলাক যিকোনো ডকুমেণ্টছবিলাক ভালকৈ নাৰাখে নেকি সেইকাৰণে মানে ভালকেই ৰাখে কিন্তু মানে এতিয়া ধৰক ৰাখিলেওতো হেৰাইছে নহয় মানে মিচিং হৈছে সেইকাৰণে এতিয়া সেইটো হোৱাৰ পিছতে মই আহি পেলাই এটা আমাৰ গোটেই ফাইল মুভমেণ্টটো ফাইলৰ লগত যিটো বিল যায় MB যায় গোটেই মুভমেণ্টটো মই বেলেগ ধৰণে বনাই দিছোঁ এতিয়া এভৰি টেবুল এখন টেবুলৰ পৰা এখন টেবুললৈ গ'লোঁ যাতে তাক দিছে তেওঁৰ পৰা ৰিচিভ ল'ব তেওঁ তাক দিয়ে তেওঁৰ পৰা ৰিচিভ ল'ব এনেকুৱা এটা মই চিষ্টেম বনাই দিছোঁ মই অহাৰ পিছত এইটো এইখিনি ঘটনা মই অহাৰ আগতে হেৰাইছে গতিকে এতিয়া মই এতিয়া আৰু তেনেকুৱা হেৰুৱা কথা নাহে ইন ফিউচাৰ কেতিয়াও নহয় কিন্তু সেইখিনি বস্তু মই মানে পালেহে তেওঁক ডিমাণ্ড দিব পাৰিম बेफोरबायदि गोनांथार बिलनि लेखा खोमानानै दोनग्राफोरनि सायाव मा राहा लागोन BTC सरकार आरो आसाम सरकारा बेखौ समावसो मोनथिसिगोन